তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আসামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি যিকোনো যাম কৈ দিয়া আজি আমি যাম আঠখিলীয়া এইফালে যাব আমাৰ এইফালে কলিয়াৰ পৰা তুমি নোযোৱা নেকি? হা নাযাওঁ উল্টা হৈছে না তুমি নোযোৱা? মই নাযাওঁ এতিয়া এইফালে আমাৰ চবক কৈছে এইখন এখন গাড়ী যাব আৰু এইখন এইফালে ওলাইছে কলিয়াৰ ওলাইছে আমাৰ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই। আমি মানে 4টা যাম আজি, 5টা যাম। ই যাব এতিয়া পাইছোঁ মানে যায় অকণমান সোমাই আহিলোঁ এইফালে ৰখিলোঁ অকণ গাড়ীখনো ঠাণ্ডা হ'বলৈ দিছোঁ। কিমান দূৰ আছে আৰু কৈ দিয়া আৰু বেছি দিন নাই পামগৈ আৰু আমি গেটৰ পৰা সোমাই মেলি আহিছোঁ। এইফালে ক'লে বোলে চাৰ্টটো সলাই লয় বুলি কৈছে। এইফালে যাম এইফালে অকণমান ৰখি লৈছোঁ। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। জগতৰে গুৰু তুমি গুণৰে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ জগতৰে গুৰু তুমি গুণৰে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ দশম কীৰ্তন ভাগৱতৰ জ্ঞান দিলা ভাষা দিলা জাতিক দিলা মৃতবাণী হৰি নামে ফাকি বুজিবলৈ দিলা প্ৰভু তুমিয়ে শকতি হৰি নামে দিলে জানা মনুষ্য গতি গৰমত আমাৰ আজি ইমান বহুত গৰম হৈছে। চবেই চাকি তাকি জ্বলাই আছে, চাকি জ্বলাবলৈ বহুত মানুহ আছে মানে নামঘৰৰ ভিতৰত ন। গম পাইছেনে কিমান ঢেৰ মানুহ হৈছে আজি? মানুহ বহুত আছে। এইফালে গৈ গুণমালা খনি একহৰণ নাম ধৰ্ম প্ৰচাৰিলা তুমি
হৰি নাম কীৰ্তনত এ সমস্তে প্ৰাণীৰ অধিকাৰ এতেকে হৰি নাম সমস্ত ধৰ্মৰ ৰাজা এহি সাৰ শাস্ত্ৰৰ ভক্তিৰে বুহালা নদী শংকৰ গুৰু নামেৰে পাতিলা খেলা গীতেৰে সুৰেৰে ভাষা ভাওনাৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা ভক্তিৰে বুহালা নদী শংকৰ গুৰু নামেৰে পাতিলা খেলা গীতেৰে সুৰেৰে ভাষা ভাওনাৰে গাড়ী চাবলৈ আহিছে মানে নামঘৰ ভাওনা তুমিয়ে সাজিলা ভকতক